হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লক্ষী পূজা হয় আৰু এনেই সৰুকৈ এখন শৰাই দিম আগবঢ়াইছোঁ আৰু আপোনালোকক তাকে আজি যি কৰোঁ অলপ দেখুৱাম। এতিয়া তাকে চাকি বন্তি যা যোগাৰ কৰিছোঁ। গধূলি হোৱাৰ লগে লগে চাকি বন্তি দিবলৈ লাগিব নহয়। এইফালে আজি চন্দ্ৰগ্ৰহণো লাগিছে বুলি কৈছে। এইবোৰ আমি আৰু বিশেষকৈ নাজানো, আৰু যিখিনি আমি নিয়মীয়া যিখিনি আমি কাম কৰি থাকোঁ সেইখিনিকে তাকে তো নিদিলে বেয়া লাগিব, তাকে দিওঁ লাগিছোঁ। আৰু আজি গধূলি আৰু ৰাতি সাঁজ আপোনালোকক আমি কেনেদৰে কটাম, ৰাতি কিদৰে আমি লক্ষী পূজা অকণমান আমাৰ তেনেকৈ বৰ বেছিকৈ নিয়ম কানুন নাই, মাত্ৰ শৰাইখনহে আগবঢ়াম থাপনাত, আৰু তাকে আপোনালোকক দেখাম। চাই থাকক তেনেহ'লে। এইফালে কামখিনি কৰি মানুহজনৰ বাৰ্থডেৰ বাবে ঘৰতে কণী নিদিয়াকৈ কেক এটাও বনালোঁ। পায়স অকণমান বনাম বুলি চাউলখিনি তিয়াই থৈছিলোঁ। এইদৰে চাকি বন্তি জ্বলাই শৰাইখন সজাবলৈ যা যোগাৰ কৰিছোঁ। এইদৰে সজাইছোঁ, বৰ বিশেষ নাজানো, যিখিনি পাৰোঁ সেইখিনিকে কৰিছোঁ। আজি আচলতে লক্ষী পূজাও হয়, কিন্তু লক্ষী পূজাৰ লগে লগে মানুহজনৰ আজি জন্মদিনো হয়। তাৰ বাবে তাকে অকণমান ক্ষীৰ অকণমান বনাইছোঁ আৰু সৰু সুৰাকৈ আৰু চেলিব্ৰেট কৰিছোঁ, কাৰণ আজি যাওঁ লক্ষী পূজাৰ কাৰণে তেনেকৈ খুব আমি মাছ মাংস খাবও নোৱাৰোঁ, আৰু খাবলৈ নাপায় বুলি কাৰণ নাখাওঁ বাৰু, ইমান দিনৰ পৰা খায়ো থকা নাই, খোৱাও নাই। সেইটো কাৰণে ভাবিছোঁ সৰু সুৰাকৈ কৰিম আৰু সেই তাৰ বাবে অলপ ক্ষীৰ বনাইছোঁ। তাকে জহা চাউল অলপ আছিলে, কণ্ডেঞ্চ মিল্ক দি পায়স অকণমানকে বনাওঁ, আৰু চাহৰ কাৰণে অলপ কিবা কিবি আনিছোঁ, দেখাম বাৰু আপোনালোকক। আৰু এইদৰে আমি আজি এওঁৰ বাৰ্থডে এনেদৰে চেলিব্ৰেট কৰিলোঁ। পায়স অকণমান বনালোঁ, আপোনালোকক দেখাইছোঁৱেই। তাকে আমি চাহ এনেদৰে খাই লক্ষী পূজাৰ সময়ত, আৰু ৰাতিটো বিশেষকৈ একো নেদেখুৱালোঁ। তাকে পনীৰ মছলা অকণমান বনালোঁ, ৰুটি খালোঁ, কাৰণ যিকোনো খাই পেটটো ভৰিয়ে আছে প্ৰসাদ আদিকে। আৰু এইদৰে মোৰ এই ভিডিঅ'টি আপোনালোকে যদি আজি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।